So good morning, hello guys, welcome back to my YouTube channel Nikki's vlog. So guys, মই আজি vlogটো start কৰিছো কাৰণ যেহেতু মই vlog দিব নাপাও বেছিকে সো ভাবিলো আজি মই এটা start কৰিটো মোৰ vlogটো আৰু আজি যেহেতু আমাৰ আইতা ককা ভাগৰ শ্ৰাদ্ধ হয় আৰু এই আজি তাৰিখতে আমাৰ আইতা ককাৰ মৃত্যু হৈছিলে সো আজি তাৰিখতে আমাৰ ঘৰত এটা নিয়ম কৰা হয় সো যেহেতু আজি ভকত আহিব সো সকলোৱে শেষলৈকে চাই থাকিব মোৰ vlogটো যদি ভাল পায় মোৰ vlogটো চাই লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব মই আগতীয়াকৈ কৰি দিছো যেহেতু মই কবলে ইমান চান্স নাপাওঁ ইমানকে নকয় যেতিয়া আৰু চাই থাকিব এতিয়া সকলোৱে আমাৰ ঘৰত কামত ব্যস্ত হৈ আছে আৰু ইয়াতে আমাৰ থাপনা ইয়াতে পাতিব যেহেতু আমাৰ গোসাঁই ঘৰটো ইমান ডাঙৰ নহয় মানে ডাঙৰ মানে কি হয় আৰু তাত নুজুৰিব ন সো সেইকাৰণে আৰু চাই থাকক আৰু কি দেখুৱাওঁ কি কৰোঁ দিনটো এয়া এতিয়া আমাৰ নামৰ কাৰণে সজাইছে মানে সজাই থৈ দিছে আৰু এয়া মায়ে কামত লাগি আছে বৰ্তমান কামত বিজি মা কি কৰি আছা কি কৰি আছা আজি আমাৰ কি আছে কৈ দিয়া আৰু মোৰ ভিডিঅ'ত মা কি আছে কৈ দিয়া আজি মই আগতীয়াকৈ ক'লোৱেই যেতিয়া আৰু যিহেতু মা মুখৰ পৰাও এটা কৈ দিছোঁ আৰু সো মায়ে কামত লাগি আছে আৰু আমিও আৰু কিবা কিবি কৰিম এতিয়া আৰু কিনো কৰোঁ থাকে ভাবিছোঁ যিহেতু আৰু সেইফালে মোৰ পাপাই কিবা কৰি আছে দেখুৱাওঁ গাইছ এতিয়ালৈকে ভকত আহিয়ে পোৱা নাই তাকে ৰৈ আছোঁ কি কৰোঁ ভকত অহা নাই ভকতক আদৰিব লাগিব যিহেতু কি কৰি আছা মা এইফালে মায়ে খাব লৈছে কি খাইছা কৈ দিয়া যিহেতু এতিয়াতো আমি ভাত চাত খাব নোৱাৰোঁ কাৰণ ভকত অহালৈকে আৰু ৰামচুতে আহি আছে তাৰপিছত কি বুলি কয় শ্ৰাদ্ধটো শেষ নোহোৱালৈকে একো খাব নোৱাৰোঁ ন ভালকৈ মানে ভাত চাত খাব নোৱাৰোঁ চ' ময়ো কনফিউজ খাই ল'লোঁ পাপায়ো খাই ল'লে আৰু এতিয়া মায়ে খাই লৈছে তাৰপিছত আৰু অলপ পাছত ভকত আহিব হয়নে মা কৈ দিয়া চ' মায়ে খাই লওক আৰু আপোনালোককো অলপ পাছত লগ পাই আছোঁ আৰু যিহেতু দেখাই থাকিম গোটেই দিনটো কি হৈ থাকে চ' চাই থাকিব আমি ৰৈ আছোঁ আমি ভকতক মানে আদৰিবলৈ ৰৈ আছোঁ মানে কথাটো ফুটা নাই আৰু চাওঁচোন এইফালে বস্তু নাই নাই এখন মহাই পাৰে বোলে কাপোৰ কান পটককৈ মহাই নাই মাৰিব লাগে বহি খোজ কৰি আছে Papa bye bye dia. Papa hi dia. Hi dia. My vlog bunes. বহি আছে খাইছে জেগাটো আহল বহল হ'ব দিয়া কামত ব্যস্ত হৈ আছে ইয়াত মায়ে অলপ সময় পাওঁতে ফোনটো চাই আছে আৰু আৰু এয়া আমাৰ বৰমা আহিছে চাই থাকিব গাইজ চাই থাকিব জেগাটো মানে উলিয়াই আছে
প্ৰবন্ধে গীতাৰ পদ কৰিবু প্ৰচাৰ জ্ঞানী সাধু ব্ৰাহ্মণক নমস্কাৰ মোৰ মধ্যজনক লাগি কৰো হাত জোৰ মত ধেনুৰ ভৈল ধনঞ্জয় বৎস জানা দুহক গোপাল Giram Gita Kastro Dudho Bhayai Miso Komano Ye Paramanon নহয় হেৰি কিবা হেৰি কৰিব কিবা পিয়াখন কৰিব আচলতে খুব ভালকৈ দেখুৱাবই পৰা নাছিলোঁ মানে অকণমান কামত ব্যস্ত আছিলোঁ যিহেতু আৰু ভকত আহিছিলে আৰু এয়া ভকত আহিছেই বাৰু এয়া কীৰ্তন কৰি আছে বৰ্তমান আৰু সেইকাৰণে মই তেওঁলোকক দেখুৱাব পৰা নাই ভালকৈ যিমানকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকিব শেষলৈ এইটো হেৰি এই প্ৰসাদ যে হেৰি প্ৰসাদ দিছে যে অঁ আকৌ লাগিব আৰু নালাগে পেলা দিয়া এইটো উলিয়াই দিব পাৰিম এইটো কিবা আকৌ লাগিব নে অঁ অঁ পাপাই দিছে চাগে অঁ চাওকচোন কৃষ্ণ ফংকিলন্ত পাঞ্চজন্য সংঘ পৌন্দ্ৰক সংঘক ফংকিলংকৰ বিৰুদ্ধ ভীমৰ নাম হৈছে পৌন্দ্ৰ মনত ৰাখিব দেই ভীমৰ সংঘৰ নাম পৌন্দ্ৰ হে ৰাম যুধিষ্ঠিৰে পাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংখক ফুংকিলা ধনঞ্জয় মা কি কৰি আছা কৈ দিয়া মা এইফালে মায়ে কামত লাগি আছে মায়ে কামত লাগি আছে দেই এয়া গাইজ মা আজি কি বনাবা কি খাবা কৈ দিয়া এবাৰ পুৰি জলপান বঢ়িয়া চব দেখাই থাকিম আমি ৰুটি পুৰিম চব সকলো চাই থাকিব ৰুটি বনাইছে মায়ে পুৰি বনাইছোঁ আৰু পুৰি বনাইছে পুৰি খাই এনেকৈ পুৰি কেইটা পিঠা বনাইছে হে মস্তি হৈছে একদম ভালেই পুৰিছে সেই চা মই বেলিছোঁ এই ৰুটিকেইটা মই বেলিছোঁ আৰু সেয়া বৰমাই বেলি আছে বৰ্তমান আৰু এতিয়া মায়ে কৰি আছে মায়ে মানে বনাই আছে নুফুলিলে চ' এয়া ৰুটি লৈ গৈছে আৰু দিছে মায়ে আৰু ৰুটিৰ লগত কি বনাই পুৰিৰ লগত কি বনাইছা বিলাহী আলু জিকা এই মজা কিন্তু মই খাম আৰু মোৰ ফালে নপৰে ভকতে খাব মানে আজি আৰু এইফালে আমাৰ আছে বৰমা আছে বৰমাকো দেখাই আছোঁ বৰমা কি কৰি আছে বৰমাই ৰুটি বেলিছে নহয় ভিডিঅ' কৰিছোঁ এয়া বৰমাই বৰমাই ৰুটি বেলিছে তাৰপিছত এইফালে মায়ে এইফালে ৰুটি বনাইছে চব কামে ব্যস্ত আৰু মই অলপ কাম কৰিছোঁ আৰু তুমি ৰুটি বনোৱা মায়ে ভিডিঅ' কেমেৰাত চাই থাকোঁতে ৰুটিয়ে বেয়া হৈ যাবগৈ ৰুটিটো মজা হৈছে দেই ৰুটিটো মজা হৈছে গাইজ আমি ৰাতিপুৱা ফোন কৰি যাম সি ভোকাল মাৰিয়ে দিয়ে
Oh. Tadi tidak tadi lagi. Ya, kamu kamu lihat kan? এইখনত মিয়া সৰহ পেচেণ্ট অঁ ঠিক আছে বাই বাই মামা কোনটো আৰু এতিয়া ভকত গ'ল আৰু ভকত বিদায় দিয়া সময়ত অকণমান আগবঢ়াই দিব লাগে যেতিয়া যিহেতু আৰু এতিয়া আমি ভকত গ'ল এতিয়া বহুত কাম আছে আৰু সেয়া এতিয়া বহুত কাম আছে মায়েৰে এইবোৰ পূৰা চাফা কৰা আৰু বহুত কিবা কিবি আছে আপোনালোকক দেখাই গৈ থাকিম শেষলৈকে চাই থাকিব সকলোৱে আৰু চাৰিটা আনিছিলোঁ পাছত হ'ল সেইটো আকৌ পাণ আনিব লগা হৈছে পাণ আনিছিলোঁ মানে কি ক'ম মানে চাদৰ মেখেলা পিন্ধিয়ে আজি মানে আকৌ বজাৰ যাব লগা হ'ল তাকে আৰু মাক কৈ আছিলোঁ আৰু যিহেতু চাই থাকিব এতিয়া আমি অকণমান কাম চাম কৰি লওঁ সময় পানী ভালকৈ ভিডিঅ'ত দেখাবলৈ যিমানকণ পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক সেইকাৰণে চাই থাকিব মামা হাই দিয়ক এয়া আমাৰ মামা আহিলে মই ড্ৰেছ চেঞ্জ কৰি দিলোঁ মামা হাই দিয়ক মামা হাই দিয়ক হাই দিয়ক ভিডিঅ' কৰিছোঁ কাক হাই ডন হাই দিয়ক ব্লগ এইটো মোৰ ভাইটি আছিলে আচলতে অকণমান লাজ কৰে আৰু গাইজ এতিয়া আজৰি হ'লোঁ আৰু এতিয়া আমাৰ ঘৰত আছে মামা আৰু ভাইটি আৰু তাহাঁতেও মানে মামাহঁতেও মানে খোৱা বোৱা কৰিলে তাৰপিছত এতিয়া ভাবিছোঁ এনেই আৰু আকৌ মানে কি হ'ল আজি মানে ভালকৈ আপোনালোকক দেখুৱাবই পৰা নাই মানে অকণমান কামত বিজি আছিলোঁ ন সেইকাৰণে আৰু মই ইমান কথা কোৱা ইমান এক্সপাৰ্ট নহয় সেইকাৰণে অকণমান ভুল হ'বও পাৰে কথা কোৱাত আৰু ব্লগ বনোৱাত মানে ভিডিঅ'টো বনোৱাত ভুল হ'বও পাৰে আপোনালোকে শুধৰাই দিব সকলোখিনি আৰু এতিয়া মই দেখাওঁগৈ মোৰ মামা আৰু ভাইটি আছে মামাহঁতে পূৰা কথাত ব্যস্ত হৈ আছে আৰু এইফালে ভাইটি পূৰা ফোনত ব্যস্ত গাইজ মই ভাবিছোঁ কণ্টিনিউ নকৰোঁ ইয়াতকৈ আৰু বেছিকৈ ভাগৰো লাগিছে আজি যিহেতু মানে কাম চাম কৰিব আছে কাম চাম কৰি হৈছেগৈ বাৰু অলৰেডি আৰু অলপ কৰিব আছে সেইকাৰণে ভাবিছোঁ পিছত মানে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিম আৰু সেইকাৰণে ভাবিছোঁ এতিয়া এইখিনিতে মই পূৰা ষ্টপ কৰি দিছোঁ ভিডিঅ'টো আৰু আপোনালোকে যিহেতু দেখিলেই মই যি দেখাব পাৰিছোঁ দেখুৱাইছোঁ বাৰু সকলোকে আৰু ভালকৈ দেখাব নোৱাৰিবও পাৰোঁ নাজানো আৰু কেনেকৈ দেখাব পাৰিছোঁ আপোনালোকক আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে শেষলৈকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব